বোলো হেৰি শুনিছেনে? শুনিছো, কোৱাচোন। বজাৰৰ পৰা আহকগৈচোন, বস্তু অলপ আনিব লগা আছিল। একোৱে নাইকিয়া হ'ল মানে? কি আনিব লগা আছিল কোৱাচোন। দালি, চাউল, মিঠাতেল, আলু, মাছ অলপো লৈ আহিব পাৰিলে। হ'ব দিয়া, মোনাখন আৰু পইচাটো উলিয়াই দিয়া। পইচা মানে মোৰ লগত পইচা নাই দেই। তোমাৰ ইউটিউবৰ পইচা নাই সোমোৱা নেকি? নাই সোমোৱাটো। আপুনি পগলা হৈছে নেকি? প্ৰথম ইউটিউব চেনেল ষ্টাৰ্ট কৰিছোঁহে। ভচংগা পুখুৰী মৰিলো। আপুনি এতিয়া বজাৰলৈ যাবনে নে মুখ মেলি মোক এনেকৈ চাই থাকিব? দিয়া মোনাখন উলিয়াই দিয়া। ঐ ল'ৰা বৈ বজাৰৰ পৰা আহোঁ। ব'লা পাপা। মোৰ পিতলতো আহচোন বাহিৰলৈ ওলাই। কিমাননো মোবাইল চাই ভিতৰতে সোমাই থাকোঁ। মোক ভিডিঅ' এটা শ্বুট কৰি দিবি পাপা গৈছো ৰ'বা। সোনকালে ওলাই বেটুৱা ষ্টাৰ্ট কৰ। কি গানত নাচিবা কোৱা? কাটে যে কিনি গানটোত নাচিম। অ'কে, ৰেডি চেডি। কাটে যে কিনি কৰে পে কিনি বিবেলেন্দে তেৰে আৰ্মি কৰে পে কিনি ভাল পালে পা নেপা যদি যা সঁচাকে যাও দেহে মনে চা। বতুৱা চাং ভিডিঅ'টো এইটো চাই লোৱাহি। মজা বনিছে পাপা। গুলি ইনষ্টাগ্ৰামত আপলোড কৰি দিলে পাপা। কৰি দে বতুৱা কৰি এইটো। বতুৱা এইটো কোনো পাপা এইটো ভেবেলা নহয় নেকি? ককাইদেউ মইহে ধৰ্মেশ্বৰ। পিছে কেনি ওলালি তহঁত বাপেক পুতেক দুটাই? অলপ বজাৰ কৰি আহোঁগে। এইটোৰ লগত ভেবেল নেকি বৰ্তা ময়ে হয়। যা আৰু তহঁতৰে দিন। মুলেশ্বৰ ক'ত আছা? ওলাই আহাচোন বাহিৰলৈ। কোননো ইমান তেটো ফলা চিঞৰ দি আছেহি? মই ধৰ্মেশ্বৰ। মইহে ধৰ্মেশ্বৰ। ধৰ্মেশ্বৰ কাই কেনি যায় আপুনি? ব'লা বজাৰৰ পৰা আহোঁগে। নেগব আৰু যিহে ততৰা মই ঠাণ্ডা মাৰিছে। পিছফালে ৰ'দ লৈ আছিলোগৈ। তেহে ইমান দেৰি ওলাই আহোঁতে। ভেবেল কাইদেউ তুমিও যাবা নেকি পাপাৰ লগত বজাৰলৈ? আপুনি ইয়াতে অলপ দেৰি ৰখক। মই পিটিককেনে গৈ পিনে মোৰ বচনিখন উলিয়াই আনিছোঁগৈ। যোৱা সোনকাল কৰিবা, দেৰি নকৰিবা আকৌ। মই হাতকে গৈ পাতকে আহিম। ল'ৰা বৈ আমি পাছফালে ৰখোঁ। ব'লা পাপা। বোলো এইপিনে ক'লে যায় এইপিনে। তুমি আগফালে ওলালেহি, আমি পিছফালে যাবা বুলি পিছফালে যাব লৈছিলোঁ। ভেবেলা উঠি ল। পাপা ৰ'বা উঠিছোঁ। মুলেশ্বৰ হ'ল ব'লা। ভালকে ধৰি লোৱা ভেবেল কাইটি, নহ'লে উৰি ক'ৰবাত পৰি থাকি যাবা। আই কৃষ্ণ। হ'ব মই ধৰিছোঁ, নজনা নহয়। তোমাৰ যিহে পিটকনি তোমাক কলহমাল এগিলাচ খুৱাব লাগিব। মোক কলহমাল খোৱাব কৈছে নাখাওঁ দেই মই। যদি কথা কৈ নাথাকিব কিন্তু মোৰ ওচৰত। ভেবেল বনাই থাকা ব'লা। তোমালোকে এতিয়া লেকচাৰ দিবানে নে যাবা? ল'ৰা মুলেশ্বৰ নাহিলে যে, মুলেশ্বৰ ক'ত আছে? মুলেশ্বৰে গাড়ী পাৰ্ক কৰিব গৈছে। আহক দাদা আহক বাইদেউ আহক। লটাৰী লৈ যাওক নতুন বছৰৰ লটাৰী লৈ যাওক। স্পেচিয়েল ধামাকা অফাৰ লটাৰী লৈ যাওক। দাদা আহক লটাৰী লৈ যাওক। লটাৰী। মুলেশ্বৰ আহিলা? ধৰ্মেশ্বৰ দা পালোহি দেই। গাড়ী পাৰ্ক কৰোঁতে দেৰি হ'ল অলপ। গম পাইছোঁ বাৰু। যিহে ভিৰ। লটাৰী টিকেট ল'বা নেকি? লটাৰী বিকি আছে। নাই মই নলওঁ। মোৰ কপালখন ফুটা কপাল যে, লৈ একো লাভ নাই মানে। এতিয়ালৈকে বহুত লটাৰী ল'লোঁ, একো নেপালোঁ। আপুনি যদি ল'ম বুলি ভাবিছে ল'ব পাৰে। পাপা টিকেট এটা লোৱা নাই? ল'ৰা কিবাও ইমান উৎপাত। পাপা টিকেট এটা লোৱা না। বেপাৰীটো সুধিছা টিকেট কেনেকে বিকিছে। পাপাই লটাৰী টিকেট কিনি ঘচং বহি তাৰ কথা শুন। বেপাৰী টিকেট কেনেকে দিছে? কি ক'ব দাদা, নতুন বছৰ বুলি একদম সস্তা লাগি গ'ল। লৈ যাওক। কেইটালৈকে লৈ যাওক? কেইটালৈকে কওক দি দিছোঁ। বেছি নালাগে বাৰু, এটামান ল'লোহেঁতেন। দাদা এটা টিকেট। আপুনি কেইটকা সেইটো কওক, হাঁহি থাকিব নালাগে। দাদা কি ক'ম আৰু, নতুন বছৰ বুলি একদম সস্তা লাগি গৈছে। আপুনি ল'লে মানে 100 টকাত দি দিম এটা। 100 টকা? কি দাদা ইমান আচৰিত হৈ গ'ল যে আপুনি? কি ক'বা মুলেশ্বৰ, মোৰ ফুটা কপাল। তোমাৰ লিখিয়াহে একেই ফুটা কপাল। তেওঁ মানুহজনীৰ নামত এটা লৈ চাওঁ বুলি ভাবিছোঁ। নবনাব ল'লে ফুটিব পাৰে আকৌ। লৈ লওকচোন লৈ লওক। দোকানী দাদা টিকেট এটা দিয়ক। লৈ চাওঁ বাৰু কি হয় দেখা যাব। দাদা এটা কথা সুধিব পাহৰি গ'লো নহয়। পিছে প্ৰাইচ কি আছে? প্ৰাইচ মানি ইয়াত আপোনাৰ প্ৰথম পুৰস্কাৰ আছে 2 crore, ছেকেণ্ড পুৰস্কাৰ আছে 1 crore, থাৰ্ড পুৰস্কাৰ আছে BMW এখন, আৰু 4th পুৰস্কাৰ আছে ৱাশ্বিং মেচিন, 5 পুৰস্কাৰ আছে টিভি, আৰু 6 পুৰস্কাৰ আছে এখন এল্টো। ভচং পহু মৰিলো। প্ৰাইচ কেইটা দেখোন উল্টা হ'ব। দাদা কি ক'ব আৰু, কোম্পানীৰ ফালৰ পৰা আহিছে নেগব আৰু।
দাদা আৰু এটা কথা সুধিব পাহৰি গ'ল নহয়, প্ৰাইচটো ফুটিলে মানে কেনেকৈ আমি গম পাম মানে যে আমাৰ নামত প্ৰাইচ ফুটিছে? দাদা হেৰি আপোনালৈ ফোন কৰা হ'ব, আপোনাৰ ফোন নাম্বাৰটো দিয়ক। লৈ লওকচোন বাৰু 90957071। আচ্ছা এইটোৱে নি ফোন? অ'কে। তেন্তে বন্ধু বান্ধৱীসকল, আজি ভিডিঅ'টো ইমানতে সমাপ্ত মাৰিছোঁ। যদি চাই ভাল পালে লাইক শ্বেয়াৰ কমেণ্ট ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তো দেখিলে পাপাই লটাৰী টিকেট কিনিলে ব্লেক মানিয়ে। তো নেক্সট ভিডিঅ'ত লগ পাই আছোঁ। বাই বাই, জয় হিন্দ।